BTCC প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত নিচিমা মণ্ডলত কেইবাখনো সভা অনুষ্ঠিত কৰোঁ আৰু সভাত ৰাইজৰ যথেষ্ট উৎসাহ উদ্দীপনা উবুৰি খাই সকলো জাতি জনগোষ্ঠীৰ মানুহ সভাত জইন কৰিছে। গতিকে যি বিজেপি নেতৃত্বাধীন মৰ্চাৰ প্ৰাৰ্থী UPPL দলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম তেখেত বিপুল ভোটত চিডলি সমষ্টিত জয়যুক্ত হ'ব। আৰু মই আজি কেইবাদিন ধৰি বাহৰ পাতি আছোঁ, ইয়াত কংগ্ৰেছ বা BPF দলৰ কোনো ধৰণৰ এক্টিভিটি মোৰ চকুত পৰা নাই। আজি ভূপেন বৰাই কাজৰ লগত কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে 2 ইউনিট বিজুলী ফ্ৰী দিব, 2 ইউনিট আৰু লগতে 500 টকাৰ গেছ চিলিণ্ডাৰ দিব বুলি কৈছে। তেওঁ ক'ব পাৰিছে কাৰণ তেওঁ কনফাৰ্ম যে চৰকাৰ নাহে। তেওঁ যিহেতু নিশ্চিত যে কংগ্ৰেছৰ চৰকাৰ নাহে, গতিকে যিকোনো কথা ক'ব পাৰি বুলি তেখেতে কনফাৰ্ম হৈ পেলাই এই কথাবিলাক কৈ আছে তেখেতৰ সন্তুষ্টিৰ কাৰণে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে আৰু 50 বছৰলৈ কংগ্ৰেছৰ চৰকাৰ অসমত নাহে। নাই, ইয়াৰ কাৰণে পৰ্যালোচনা চলি আছে। আমি যি স্কুলৰ তালিকাসমূহ আমি পৰ্যবেক্ষণ কৰিছোঁ। ইয়াৰ কাৰণে ৰমেশ চান্দ জৈনৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিলে। কমিটিয়ে প্ৰায় প্ৰতিবেদন দিছে। যোৱাকালি ইউনিয়ন হোম ছেক্ৰেটেৰী অসমলৈ আহিছিল। গতিকে BTCৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী, স্পীকাৰ কাতিৰাম বড়ো আৰু মই সেই সভাত উপস্থিত আছিলোঁ। তাত 6.3 কথাখিনি আলোচনা হৈছে। খুব সোনকালে আমি কোনো সিদ্ধান্তত উপনীত হ'ম। BTCC প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত নিচিমা মণ্ডলত কেইবাখনো সভা অনুষ্ঠিত কৰোঁ আৰু সভাত ৰাইজৰ যথেষ্ট উৎসাহ উদ্দীপনা উবুৰি খাই সকলো জাতি জনগোষ্ঠীৰ মানুহ সভাত জইন কৰিছে। গতিকে যি বিজেপি নেতৃত্বাধীন মৰ্চাৰ প্ৰাৰ্থী UPPL দলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম তেখেত বিপুল ভোটত চিডলি সমষ্টিত জয়যুক্ত হ'ব। আৰু মই আজি কেইবাদিন ধৰি বাহৰ পাতি আছোঁ, ইয়াত কংগ্ৰেছ বা BPF দলৰ কোনো ধৰণৰ এক্টিভিটি মোৰ চকুত পৰা নাই। আজি ভূপেন বৰাই কাজৰ লগত কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে 2 ইউনিট বিজুলী ফ্ৰী দিব, 2 ইউনিট আৰু লগতে 500 টকাৰ গেছ চিলিণ্ডাৰ দিব বুলি কৈছে। তেওঁ ক'ব পাৰিছে কাৰণ তেওঁ কনফাৰ্ম যে চৰকাৰ নাহে। তেওঁ যিহেতু নিশ্চিত যে কংগ্ৰেছৰ চৰকাৰ নাহে, গতিকে যিকোনো কথা ক'ব পাৰি বুলি তেখেতে কনফাৰ্ম হৈ পেলাই এই কথাবিলাক কৈ আছে তেখেতৰ সন্তুষ্টিৰ কাৰণে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে আৰু 50 বছৰলৈ কংগ্ৰেছৰ চৰকাৰ অসমত নাহে। নাই, ইয়াৰ কাৰণে পৰ্যালোচনা চলি আছে। আমি যি স্কুলৰ তালিকাসমূহ আমি পৰ্যবেক্ষণ কৰিছোঁ। ইয়াৰ কাৰণে ৰমেশ চান্দ জৈনৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিলে। কমিটিয়ে প্ৰায় প্ৰতিবেদন দিছে। যোৱাকালি ইউনিয়ন হোম ছেক্ৰেটেৰী অসমলৈ আহিছিল। গতিকে BTCৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী, স্পীকাৰ কাতিৰাম বড়ো আৰু মই সেই সভাত উপস্থিত আছিলোঁ। তাত 6.3 কথাখিনি আলোচনা হৈছে। খুব সোনকালে আমি কোনো সিদ্ধান্তত উপনীত হ'ম।